Hey guys, good morning. Welcome to back my YouTube channel and Arnahan Vlogs. Ara akha koro hokole khobor pati bhal aru mor khoboru bhal aru mane ita moi asu mane paharote mor nijor gaote asu ita aru ita asu pothar majote sauk aru ita bajil 10ta mane aji uthung oh my god aji uthungte mane bahut diri hol hitur kane 10ta bajil aji 10ta bajat uthilo aru mane brush korlo muk dholo aru sa khalo aru sa khar pisot ifale ailo kali रानीर परा गाँवলৈ आहुते खुजकाढ़ी आहिलो ना हेतुर কাৰণে बहुत মানে ৰাতি বহুত টোপনি গিলো সেইকাৰণে আজি উঠোতে দেৰি হল আৰু ইটালৈ মানে ভৰিখান বিখাই আছে মানে কালি খুজকাঢ়ি আহিলো না হেতুৰ কাৰণে ভৰিখান বিখাই আছে আৰু ইফালে কাণটো কালা হৈ গেল মানে কিবা বাজি আছে ইটালৈ ভালকে শুনা নাপাওঁ আৰু মাথাটো বিখাই আছে ইটালৈ মানে কালি বেছিকে বিখাই আছিল কিন্তু ৰাতি উখুত খাওঁতে মানে অলপমান ভাল হ'ল এতিয়া হেতুৰ কাৰণে আৰু ইটা মই ইফালে আছো মানে চাংঘৰতে মানে ইফালে পথাৰ আছে পথাৰৰ এতে চাংঘৰ মানে আমি আহিলে এতে থাকো আৰু পথাৰ খেতিৰ কৰাৰ সময়ত যদি বৰষুণ আহে বা কিবা যদি বেছিকে ৰ'দ দিয়ে এতে থাকো আৰু এটো আমাৰ দেউতাই বান্ধছি বেয়া হ'ল আৰু এটা বেয়া হ'ল আৰু এতে মই ছাগলী বান্ধি পাইছো এই পিছফালে দেহ হৈছে নহয় ছাগলী বান্ধি পাইছো মানে ৰাতিপুৱা আজি আৰু মানে আপোনালোকে চাব মানে কালি মই কেনেকে গাঁৱত আহিলো মানে কালি মই ৰাণীৰ পৰা আহোঁতে খোজকাঢ়ি আহিলো না এইটো ভিডিঅ'য়ে চাব আপোনালোকে মানে কালি ভিডিঅ' চাব আৰু বলক কালি ভিডিঅ'টো চাওক আৰু বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ মানে এতিয়া মই একদম গাঁৱলৈ যাইছোঁ মানে য'ত মই জন্ম হৈছিলোঁ তালৈ যাইছোঁ আৰু অকলে যাইছোঁ এতিয়া মানে মানুহ আছে আজি সোমবাৰ মানে বহুত মানুহ আহিছে এতিয়া সোমবাৰ এতে বজাৰ কৰিব এতিয়া বহুত মানুহ আহিছে কিন্তু মই এতিয়া মাজতে আছোঁ আগতেও মানুহ আছে পিছফালেও মানুহ আছে আৰু এতিয়া মাজতে মই আছোঁ আৰু এতিয়া মই যাইছোঁ গাঁৱলৈ আৰু বহুত দূৰ আছে ইয়াৰ পৰা মই ব্লগটো ষ্টাৰ্ট কৰিলোঁ আৰু জংঘলৰ মাজে মাজে চাৰিওফালে জংঘল আৰু বেগ লৈছোঁ আৰু পানী বটল চব আছে টেনশ্যন নাই এতিয়া যাইছোঁ কি কয় গাঁৱলৈ আৰু মানে মোৰ য'ত জন্ম হৈছিলোঁ তাতে মানে গাঁওখনৰ নাম হৈছে নুমলী পথাৰ মানে আমাৰ গাঁও নাপাওঁ আগতে তিনিখন গাঁও পায় আৰু মানে নাৰ্লিং আমৰিং আৰু ডেকাপথাৰ মানে তিনি গাঁও চেৰাব লাগে তেতিয়াহে আমাৰ গাঁৱত পাওঁ আৰু মানে ৰাস্তাগিলা বহুত বেয়া তথাপিও আৰু মই যাই আছোঁ কি কয় বহুত দিন হ'ল মানে ঘৰত যোৱা নাই 4 মাহ 5 মাহমান হ'ল ঘৰত যোৱা নাই আৰু সেইটো কাৰণে আমি আজি ভাবিলোঁ আৰু ঘৰত যাম মানে ব্লগ বনাই যাই আছোঁ বহুত দূৰ আছে ইয়াৰ পৰা কমচে কম 15 কিলোমিটাৰমান হ'বই আমাৰ গাঁৱলৈ আৰু এতিয়া মই যাইছোঁ গাঁৱলৈ আৰু কাই নাই অকলে যাইছোঁ আৰু আগলৈ চাই থাকক আৰু মই গাঁওখন আজি আমাৰ গাঁওখন দেখুৱাব নোৱাৰিম চাগে যদি দেখুৱাওঁ তেতিয়াহ'লে বহুত দীঘল হ'ব ব্লগটো মানে ভিডিঅ'টো বহুত লম্বা হ'ব সেইটো কাৰণে আজি যাটোৱে দেখুৱাম আৰু নেক্সট ব্লগটো আমাৰ গাঁওখন ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম মানে কেনেকুৱা গাঁও কেনেকুৱা আপোনালোকক ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম আৰু এতিয়া যাটোৱে আপোনালোকক দেখুৱাম মানে এতিয়া জংঘলত মানে গৰু আছে মানে সি কি কয় গৰু চাৰি পাইছে কিন্তু তাৰ গৰুটো মানে জংঘলৰ পৰা অহা নাই সেইটোৰ কাৰণে ৰাস্তাৰ পৰা মাটি দলিয়াই আছে গৰুটো মই দেখা নাই আৰু ভালকে তাতে জংঘলত ওলাই আছে আহি পাহাৰৰ মানুহক লগ পালোঁ আৰু তাতে চুঙা আঞ্জা বনাব বজাৰ কৰিব আহিছে ৰাণীত
আৰু এতে মানে আঞ্জা বনাব আৰু আঞ্জা বনাই খাই কিনে আৰু গাঁৱলৈ যাব তাহাঁতে এতিয়া কি কয় অলপমান জিৰাইছোঁ আৰু পিছফালে মানুহ আছে বহুত মানে বজাৰ কৰিব আহিছে তাহাঁতে এতিয়া অলপমান কি কয় জিৰাইছে আৰু বহুত দূৰ আছে তালৈ যোৱা সেইটোৰ কাৰণে অলপমান এতিয়া কি কয় চুঙাত আঞ্জা বনাব আঞ্জা বনাই কিনে এতিয়া ভাত পানী ভাত খাই আৰু ইয়াৰ পৰা যাব আৰু বজাৰতে হয়তো চাগে ভাত খোৱা নাই সেইটোৰ কাৰণে এতিয়া আঞ্জা বনাইছে মই দেখুৱাইছোঁ আপোনালোকক ভালদৰে তাহাঁতৰ লগত ময়ো অলপমান বহিলোঁ এতিয়া বহিয়ে মানে কি কয় ৰান্ধি পৰা আহোঁতে বহুত ভাগৰ লাগছি নাই সেইটোৰ কাৰণে অলপ সময় তাহাঁতৰ লগত বহি আছোঁ আৰু এইটোৱে হ'ল চুঙা আঞ্জা বনাইছে কি আঞ্জা বনাইছে অ' মাই গড পুঠি মাছ আঞ্জা বনাইছে পুঠি মাছ আঞ্জা বনাইছে চুঙাত আৰু কি পাত আনছে তাই আনছে আৰু সি নদী সিপাৰৰ পৰা সি কিবা পাত আনছে মানে আঞ্জা দিব আৰু পুঠি মাছ আৰু এইটো পাতটো আৰু কিবা কিবি দিছে নাজানো কিন্তু চুঙা আঞ্জা বনাইছে আৰু পুঠি মাছেদি আৰু এইটো পাতটো দিব ভালকৈ আৰু বনাই কিনে খাব আৰু ৰাস্তাতে মানে এতিয়া ৰাস্তাত খাব আৰু মানে ঘৰৰ পৰা বোলে কি কয় ভাতৰ টোপোলা আনছে আনি এতিয়া আৰু খাব আৰু মানে নতুন ৰান্ধি বজাৰ কৰিব গেছি কিন্তু বজাৰত বোলে ভাত খোৱা নাই মানে ভাত খালে বোলে বহুত দাম হয় সেইটোৰ কাৰণে বোলে তাতে ভাত খোৱা নাই পুঠি মাছ আনছি বজাৰৰ পৰা সেইটোৰ কাৰণে এতিয়া আৰু চুঙা বনাইছে চুঙাত আঞ্জা বনাইছে আৰু ভালকৈ বনাই কিনে খাব আৰু তাহাঁতে ফাইনেলি ঘৰত গাঁৱত আহি পালোঁ আৰু ইফালে আহিছোঁ মানে একদম মাথাটো বিষাই আছে একদম বহুত কষ্ট কৰি আহিছোঁ আজি খোজকাঢ়ি আহিলোঁ তাৰ পৰা খোজকাঢ়ি আহিলোঁ ফাইনেলি গাঁও আহি পালোঁ কিন্তু ঘৰ যাই পোৱা নাই ইফালে যাব লাগিব আৰু অলপ ইয়াতে দোকান আছে আৰু পাহাৰৰ মাজতে দোকান আছে আৰু ইফালে লগকেইটা আছে মানে গাঁৱৰ মানুহকেইটা আছে এয়া অভাৰ মানুহ আছে এতিয়া অভাৰ মানুহ আৰু ইফালে বহি আছে আৰু চব আমাৰ গাঁৱৰে হয় আৰু অলপ পিছত ঘৰত যাই পাওঁ আৰু তো গাইজ আহি পালোঁ আমাৰ গাঁৱত আৰু সেইখানে হ'ল আমাৰ স্কুলখন মানে আমাৰ গাঁৱৰ স্কুলখন আৰু সেইখন স্কুলৰ নাম হৈছে ৰংমালী প্ৰাথমিক বিদ্যালয় আৰু সেইফালেও গাঁও আছে ওপৰত আৰু চাৰিওফালে গাঁৱে গাঁও আৰু বহুত ডাঙৰ গাঁও আমাৰ গাঁওখন কিন্তু ভালকৈ দেখা নাপায় আৰু এতিয়া অলপমান দূৰ আছে ঘৰ পোৱালৈ আৰু বলক গাইজ ভিডিঅ'টো ইমানেই যদি আৰু ভিডিঅ'টো বনাওঁ তেতিয়াহ'লে অলপ মানে ভিডিঅ'টো দীঘল হৈ যাব সেইটোৰ কাৰণে ভিডিঅ'টো ইমানেই আৰু মাথাটো বহুত বিষাই আছে মাথাটো আৰু ভৰিটো বিষাই আছে মানে তাৰ পৰা মই খোজকাঢ়ি আহিলোঁ আৰু ফাইনেলি গাঁও পালোঁ কিন্তু ঘৰত যাই পোৱা নাই অলপ টাইম আছে ঘৰত যাই পোৱালৈ সেইটো আৰু ভিডিঅ'টো ইমানেই মানে অলপ যদি বনাওঁ তেতিয়াহ'লে ভিডিঅ'টো দীঘল হৈ যাব সেইটোৰ কাৰণে এইখিনিয়ে আৰু নেক্সট ব্লগলৈ লগ পাই আছোঁ আৰু ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব বাই বাই